হেল্ল' গাইজ, আজি লৈ আহিছোঁ অন্য এটা নতুন ভিডিঅ' আপোনালোকৰ মাজলৈ। আজি মই বনাব লৈছোঁ ৰূপহী থেকেৰাৰ চাটনি। এইফালে লৈছোঁ আদা, ৰচুন, জলকীয়া, নৰসিংহ পাত আৰু ধনিয়া। এতিয়া মই এই পাতখিনি ছিঙি লৈ এনেকৈ মিক্সাৰত দি ল'ম। তাৰপাছত নগা ধনিয়াখিনি দি আদা, ৰচুন দি ল'ম আৰু লগত ভোট জলকীয়া দি দিম, নিমখ অলপ। আৰু এইফালে মই আচাৰ কৰি ৰাখিছিলোঁ ৰূপহী থেকেৰা, ইয়াৰে 4টামান দি লৈছোঁ যাতে টেঙা হয়। গৰম পৰিছে যিহেতু টেঙা চাটনি হ'লে ভাল হয়। আৰু এইফালে মিঠাতেল অলপ দি মই এইখিনি পিচি লওঁ মিক্সাৰত। এইফালে চাটনি ৰেডি হৈ গ'ল। অলপ গোটা গোটাকৈ ৰাখিছোঁ যাতে পটাত পিচাৰ দৰে লাগে, তেতিয়া খায়ো ভাল লাগে। এয়া চাটনি ৰেডি হৈ গ'ল। ভিডিঅ'টো যদি চাই ভাল লাগে লাইক, কমেণ্ট, শ্বেয়াৰ কৰিবলৈ নাপাহৰিব। আকৌ পুনৰ আহিম অন্য এটা নতুন ভিডিঅ'লৈ। আজিলৈ ধন্যবাদ।